এই আশে সুধোচোন নহৰু সন্দিকৈ কোনফালে তাকে সুধছো দাদা নহৰু খোৱা ঘৰ বাৰু কোনফালে নহৰু খোৱা ঘৰ নহৰু খোৱা ঘৰ নে নহৰু খোৱা ঘৰ আপুনি কাম এটা কৰিব আপুনি এইপিনে দি চিধা চিধা যাব এইপিনে এই তিনিটা দীঘল দীঘল আপুনি মানে ৰাস্তা পাব আপুনি প্ৰথমটো ৰাস্তাত নোসোমাব তাৰপৰা ছেকেণ্ড ৰাস্তাতে নোসোমাব আপুনি 3 নম্বৰ ৰাস্তাতে সোমাই যাব তাৰপাছতে আৰু তুমি তিনিটা পদূলি পাব মানে দীঘল দীঘল প্ৰথমটো পদূলিত নোসোমাব ছেকেণ্ড পদূলিত নোসোমাব 3 নম্বৰ পদূলিত সোমাই যাবগৈ পাই যাম নেকি তাৰপিছত নাই ৰবা আৰু অলপ দীঘল আছে এই তাৰপৰা 3 নম্বৰ পদূলিত সোমাই গলা 3খন গেট পাবা প্ৰথমটো গেটত নোসোমাবা 2 নম্বৰ গেটত নোসোমাবা তুমি 3 নম্বৰ নহয় 3 নম্বৰ গেটত সোমাই যাবা সেইটো নহয় আৰু 3খন তুমি ঘৰ পাবা আসাম টাইপৰ ডাঙৰ ঘৰ বনাই থোৱা আসাম টাইপৰ পকা ঘৰ প্ৰথমটো ঘৰত তুমি নোসোমাবা ছেকেণ্ডটো ঘৰত নোসোমাবা তুমি 3 নম্বৰ ঘৰটোত সোমাই যাবা তাৰপিছত তাত গৈ 3খন তুমি দুৱাৰ পাবা প্ৰথমটো দুৱাৰ নুখুলিবা ছেকেণ্ড দুৱাৰ নুখুলিবা তুমি 3 নম্বৰ দুৱাৰটো খুলি দিবা তাত 3টা ৰুম পাবা প্ৰথমটো ৰুমত নোসোমাবা দ্বিতীয়টো ৰুমত নোসোমাবা 3 নম্বৰ ৰুমটো সোমাই যাবা তাৰপিছত তাত আলমাৰি পাবা 3টা ডাঙৰ আছে এনেকুৱা প্ৰথমটো আলমাৰি নুখুলিবা ছেকেণ্ড আলমাৰি নুখুলিবা থাৰ্ড নম্বৰ আলমাৰিটো খুলি তুমি তাত সৰু 3টা খাম আছে প্ৰথমটো খাম নুখুলিবা ছেকেণ্ড খামো নুখুলিবা 3 নম্বৰ খামটো খুলি দিবা তাত এখন ঘোষা আছে মই ঘোষাখনৰ শপত খাই গৈছো নহয় মই নহৰু সন্দিকৈ ঘৰ চিনি নাপাওঁ দাদা আপুনি আগলৈ সোধক মই তাৰ শপত খাই গৈছো মই চিনি নাপাওঁ মানে আপুনি আগতে কৰিব পাৰে নে নাজানো বুলি চিনি নাপাওঁ বুলি আপুনি যে ইমান দীঘল কথা কৈ দিলে যে আমাক এইফালে আপুনি দেখ কৰি গম নাপাওঁ নহয় মই ধুনীয়াকে বুজাই দিওঁ আৰু মই সেইটো বুলি বোলে আমাৰ এনেই চিনি নাপাম মই ইয়াৰ পকেটো